মনত ৰাখিব আপুনি বিভিন্ন সমস্যাৰে জৰ্জৰিত হোৱাৰ স্বত্তেও ব্যক্তি হিচাপে আপুনি একক, বিশেষ আৰু মূল্যৱান। বৰঞ্চ নিজৰ সম্পৰ্কে ভাল অনুভৱ কৰাটো আপোনাৰ প্ৰাপ্য। নিজৰ সম্পৰ্কে নেতিবাচক চিন্তাক বিচাৰি উলিয়াই তাক নিজৰ মনৰ পৰা বাহিৰ কৰক, যেনে মই জীৱনত একো কৰিব নোৱাৰিম, মোৰ দ্বাৰা এইটো সম্ভৱ নহ'ব, মোক কোনেও পচন্দ নকৰে ইত্যাদি। মানুহৰ সৈতে সামাজিক যোগাযোগ বৃদ্ধি কৰক। আপোনাৰ সমস্যাৰ ক্ষেত্ৰত পৰিয়াল বা আত্মীয় বন্ধুসকলক সহায় লওক। আপোনাৰ কি সমস্যা হৈছে আৰু তাৰ নিৰাময়ৰ বাবে আপুনি কি কৰিলে ভাল হ'ব, তাৰ বাবে আপুনি তেওঁলোকৰ পৰা উপদেশ আৰু সহায় লওক। অন্যহাতে যিসকল লোক, স্থান, প্ৰতিষ্ঠানে আপোনাৰ সৈতে বেয়া আচৰণ কৰিছে বা য'ত আপুনি বেয়া আচৰণ অনুভৱ কৰিছে সেইবোৰ